এই নমস্কাৰ হয় মই পুৰাতত্ব সকলোকে মই নমস্কাৰ জনাইছোঁ গোটেইকেইজনকে আমাৰ চি এম ছেক্ৰেটাৰী অফিচৰ তেখেতকো নমস্কাৰ কৰিছোঁ মই নামখিনি নাজানো মই নমস্কাৰ জনাইছোঁ আজি পুৰাতত্বৰ বিষয়ববীয়া ইয়াত উপস্থিত হোৱাৰ কাৰণ কি মই ডিচি ছাৰৰ জৰিয়তে ইয়াতে যে বাণীহত যে কিতাপবিলাক আছে আদিম ভাষাটোত আছে সেই কিতাপখিনিত তেওঁলোকক দিয়াৰ কাৰণে হেৰি কৰিছিলোঁ আৰু সেই মৰ্মে পুৰাতত্বই মোৰ ওপৰত দয়া কৰিছে আশ্ৰমখনৰ ওপৰত দয়া কৰি তেওঁলোকে আগবাঢ়ি আহি এই বস্তুখিনি নিম বুলি আহিছে আৰু তেওঁলোকক আজি আপোনালোকৰ মাজত আমি শক্তি দিম বুলি আশা কৰিছোঁ আৰু মোৰনো কি আছে মোৰ ল'ৰা ছোৱালীক আহিব নাই এনেহে যাব তেওঁলোকক দিলে এটাতো কিবা গত লাগিব বুলি মই আশা কৰি তেওঁলোকক তাতে আজি সমজাম ধন্যবাদ জ্ঞাপন কৰি এখন শৰাই আগবঢ়ালোঁ। তেখেতক আমি সাদৰে এই শৰাইখন সাদৰেৰে অফিচৰ তৰফৰ পৰা গ্ৰহণ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই প্ৰবীণ শৰ্মা ডাঙৰীয়ালৈ। 2023 চনত 27 মে 1912 আশ্ৰমত বাণীহত যি কিতাপ আজি পুৰাতত্বত আমি জমা দিম বুলি আশা কৰি পুৰাতত্ব বিষয়ববীয়াসকলে লাইব্ৰেৰী উপস্থিত আছে আৰু তেওঁলোকক আমি আজি সম্বৰ্ধনা এটা পুণ্যধৰা দেৱাশ্ৰমলৈ সম্বৰ্ধনা জনাব বুলি ভাবিছোঁ। চিৰিয়েল দি যাওক এতিয়া এখেত পুৰাতত্ব লাইব্ৰেৰীয়ান কি নাম তুমি নাম প্ৰদীপ চৌধুৰী। প্ৰদীপ চৌধুৰী আমাৰ পুৰাতত্বৰ নৱকলিতা সম্বৰ্ধনাখন ফুলাম গামোচাৰে আমাৰ নামটো কি আছিল পুৰাতত্বৰ সম্প্ৰীতি ফুকন তেওঁকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা এখেত দিছপুৰ এখেত চি এম ছেক্ৰেটাৰীটো এখেত আমাৰ দিছপুৰৰ চি এম ছেক্ৰেটাৰী বজেন ভৰালী তেওঁকো এখন ফুলাম গামোচাৰে আৰু পুৰাতত্বৰে আমাৰ কি নাম আছিলে ৰেণু হাউদ তেওঁ পুৰাতত্বৰে তেওঁকো আহোঁ আমি ফুলাম গামোচাৰে সম্বৰ্ধনা এখেত প্ৰবীণ শৰ্মা ডাঙৰীয়া তেখেতে আমাৰ অফিচত গৈ আমাক নিমন্ত্ৰণ কৰিলে যে তেখেতৰ তাতে মানে বহুত পুৰণি পুথি পাজি বা তেনেকুৱা ভগৱানৰ বাণী তেখেতে কৈছে যে মানে বহুত কাম কৰিছে তেখেতে ভগৱানৰ বাণী সদৃশৰ লগত এইবিলাক তেখেতে পাই থাকে বাণী ভগৱানৰ পৰা বাণী পাই থাকে আচলতে তেখেতে নিজ কাণে শুনিছে বাণী নিশ্চিত সেইবিলাকৰ কাৰণে আমি তাৰমানে আজি বোলে স্বচক্ষে আমি এইটো দৰ্শন কৰি যাওঁ আৰু তেখেতৰনো কি পুথি পাজি আছে সেইটো আমি চাই যাওঁ আৰু যদি পাৰোঁ আমি আমাৰ তাতে আৰু আমাৰ মানে ডিপাৰ্টমেণ্টৰ এটা কাম হৈছে আমি মানে সংগ্ৰহ কৰোঁ পুৰণি পুথি পাজি সংগ্ৰহ কৰোঁ কালেকশ্যন কৰোঁ আমি প্ৰিজাৰ্ভ কৰোঁ আমি সংৰক্ষিত কৰোঁ আৰু আমি সেইবিলাক দৰকাৰ অনুযায়ী পাব্লিছ কৰোঁ মানে প্ৰকাশ কৰোঁ আমি যাতে আমাৰ পৰা ৰাইজে পঢ়িব পাৰে সেইবিলাক তেতিয়া আমি এখেতৰ হয়তো পাব্লিছ নহ'বও পাৰে প্ৰকাশ নোহোৱা কিতাপবিলাক হয়তো আমি তাত গৈ পাব্লিছ কৰিব পাৰিম প্ৰকাশ কৰিলে চব ৰাইজে তেতিয়া অসম গোটেই অসম কি ভাৰতবৰ্ষৰ ৰাইজে গম পাব যিহেতু আমাৰ তাৰমানে গোটেই অসম নহয় ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ পণ্ডিত আমাৰ গ্ৰন্থাগাৰলৈ আমাৰ পঢ়িব আহে গতিকে এখেতৰ যদি তেতিয়া যিখিনি সংগ্ৰহ আছে সেইখিনি যদি আমি প্ৰচাৰ কৰিব পাৰোঁ সেইটো হয়তো অসমীয়াৰ কাৰণে বা আমাৰ দেশৰ উন্নতিৰ বা আমাৰ ৰাজ্যখনৰ উন্নতিৰ কাৰণে এটা মানে ভাল হেৰি হৈ যাব আৰু চব ৰাইজে গম পাব সেইখিনি আমাৰ আচলতে আজি অহাৰ উদ্দেশ্য। ধন্যবাদ। আপুনি ক'ব কিবা অলপমান কওক। শান্তি লাগিলে পৰিৱেশটো মানে বহুত এটা শান্তি পৰিৱেশ মানে আহি মানে বহুত ভাল লাগিলে আৰু এইটো মন্দিৰত কিন্তু আপুনি যি বিচাৰে তাকে পায়। ভালেই হয় আৰু মই কি বিচাৰিছে মই মনতে ভাবিছোঁ আৰু নাই কোৱা কিন্তু হেৰি হ'লে হয় আৰু তোৰ হ'লে হয় মনৰ আশা।
ৰবীন শৰ্মা ডাঙৰীয়াই আমাৰ অফিচত গৈ কেইবাদিন আমাক লগ কৰিছে, আমাক নিমন্ত্ৰণ দিছিলে আজিৰ দিনটোত অহাৰ কাৰণে। আমাৰ সঞ্চালক অহাৰ কথা আছিলে, কিন্তু বিশেষ অসুবিধাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে। যে হওক আজি আহি আমি একচুৱেলি তেওঁ বস্তুখিনি চাই পেলাই আমি লোৱাৰ ব্যৱস্থা কৰিম আৰু ইন ফিউচাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেইখিনি আমি সংৰক্ষণৰ ব্যৱস্থা আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি ওপৰ মহলত আলোচনা কৰি যাম। আজি 2023 চনৰ 27 মে' পুণ্যৰ্থ দেৱাশ্ৰমত মা মনসা মন্দিৰৰ পৰা মা পণিতাইৰ মুখেদি আহি থকা বাণীসদৃশ পুথি আদিজামন আৰু 9খন পুথি টেন টাইপেটত 9খন পুথি আছে। সেইখিনি মই পুৰাতত্ত্বসমূহ কৰ্মীবৃন্দ লাইব্ৰেৰীৰ হাতত মই অৰ্পণ কৰিলোঁ। গোটেইকেইজনে কাম নালাগে। এই পুথিসমূহ আমি আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু আমি এইখিনি ভৱিষ্যতে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ।